আমি এতিয়া ফানুচ উৰাম বৰপেটাত বিকাশ দাসৰ ঘৰত আমাৰ পাৰ্থ দাস তেখেতে উৰাব ফানুচ। ডনাল্ড আছে ইফালে, শৈলেন আছে ইফালে। আমাৰ বাবুৰ নাম কি? আমি লৈ আহিছো পাৰ্থ দাসৰ ঘৰৰ পৰা লৈ আহিছো। খানা খাম 31st তাতে ফানুচ এটা উৰাম বুলি ভাবিছো। চাওক আপোনালোকে ফানুচ কেনেকৈ উৰাই, মই দেখা নাই আজিলৈকে ফানুচ উৰা। এই প্ৰথম দেখিছো ফানুচ উৰোৱা। হা চাই লওক। ফানুচ খুলি আছে এইবাৰ নতুনকে আনিছো, আগতো জ্বলি গ'ল। হা এইবাৰ নতুনকে আনিছো, পাৰ্থৰ ঘৰৰ পৰা আনিছো। হা এই পাৰ্থৰ ঘৰৰ পৰা আনিছো ফানুচটো। এই ডনাল্ড ট্ৰাম্পে খুলি আছে। আমাৰ ডনাল্ড ট্ৰাম্প আমেৰিকাৰ ৰাষ্ট্ৰপতি। ফানুচ ৰেডি কৰি আছে আমাৰ পাৰ্থত আছে। ফানুচ ৰেডি কৰি আছে, চাই লওক ফানুচ। আমাৰ শৈলেন্দ্ৰ আছে ফানুচ জ্বলাই আছে। কেনেকৈ জ্বলাই শৈলেনে ফানুচ জ্বলাইছে। পাৰ্থ দাস আৰু ডনাল্ডে ফানুচ ধৰি আছে। বৰপেটা লোকেল ডনাল্ড ট্ৰাম্প। এই ফানুচ ৰেডি, ফানুচ ৰেডি, ফানুচ ৰেডি, ফানুচ ৰেডি। আমি এটা ফানুচ উৰাম। ফানুচ ৰেডি। ফানুচ কয় না ভেনুচ কয়? এই বিকাশ দাসে ফানুচটো ধৰিছে, চাই লওক। বিকাশ দাসে ফানুচটো ধৰিছে। যিকোনো লাগি আছে, ফানুচটো ফুলি গৈছে। এই ফানুচটো পুৰা ফুলি গৈছে, এটা ওপৰত যাব ফানুচটো। প্ৰথম দেখিছো ফানুচ কেনেকে উৰাই, প্ৰথম দেখিছো। চাই লওক আপোনালোকে। ফানুচত গেছ আহিছে বুলি কৈছে বিকাশ দাসে। মই নাজানো কিন্তু গেছ কেনে কি বস্তু নাজানো। ফানুচটো জ্বলি গ'ল, ফানুচটো জ্বলি গ'ল। ফানুচটো নহ'ল, একো নহ'ল ফানুচটো। জাষ্ট চালা। এই ছেকেণ্ড ফানুচ ৰেডি কৰি আছে, কি হয় নাজানো দিয়ক। এইটো জ্বলি যায় নেকি ক'ব নোৱাৰো আৰু। ৰেডি কৰি আছে আমাৰ শৈলেন্দ্ৰ আছে। শৈলেন তালুকদাৰে শৈলেন তালুকদাৰ। আমাৰ যিটো ইণ্ডিয়ান অসমৰ টপ ছিংগাৰ পাপৰি শৰ্মা আছে ন, তাৰ হাজবেণ্ড পাপৰি শৰ্মা। এইটোৱে আমাৰ শৈলেন তালুকদাৰৰ মাক। জানা সেলফিটো আন্না তুই যা আমাৰ ফানুচত চেলোটেপ মাৰব লগা হৈছে। বহুত ডাঙৰে আনি থোৱা। হা ইউটিউব তেল বুলি কৈছে। Where is this guy? ফানুচটো জ্বলাই আছে, ৰেডি কৰি আছে ফানুচটো। আমাৰ মুনু আছে এতিয়া। হাই কৈ দিয়া মুনু, হাই কৈ দিয়া মুনু। হাই। হা এই মুনু হাই কৈ দিছে। এই ফানুচ জ্বলাই আছে, লাগিছে ফানুচ। এতিয়া ফানুচটো উৰিব, ফানুচটো উৰিব। আমাৰ কাষত আছে, ফানুচ উৰাব। পাৰ্থ আছে ফানুচ উৰাব এতিয়া। ৱাহ বঢ়িয়া, মই দেখা নাছিলো, আজি প্ৰথম দেখিছো ফানুচ উৰোৱা।
বিকাশ দাদে গৈছে ক'ৰবাত ফুটা আছে বোলে, ফুটাটো মাৰবা গেছি। ভগৱান ইটো ভালে হওক দে। ড্ৰোন টাম জ্বলাই দিয়া। চৌৰাই আছে বিকাশ দাস, পাৰ্থ, শৈলেন তালুকদাৰ গোটেই কেইজনে লগ লাগি আছে ফানুচ উৰোৱাৰ কাৰণে। গ'ল গ'ল ফানুচ গ'ল, আমাৰ এতিয়া ফানুচ গ'ল, ফানুচ গ'ল, ফানুচ গ'ল। অলপমান হিট গৰম হ'ব লাগিব। এবাৰ দেখো খাই আছে উৰাব নোৱাৰিলো আজি, ফানুচটো বেয়া হৈ গ'ল। দুটা ফানুচ আনিছিলো, দুটাই কিবা ফানুচটো পুৰি গ'ল। দুখিত আপোনালোকক ফানুচ উৰুৱা দেখাব নোৱাৰিলো, পিছত দেখাম, ভালকে দেখাম। বৰপেটা ফানুচ বিখ্যাত, আমাৰ পাঠৰছে ক'ব ফানুচৰ বিষয়ে এতিয়া। মানে ফানুচটো বহুত দিন হোৱাৰ বাবে ফানুচটো বেয়া হৈ গৈছে, সেইকাৰণে আমি ফানুচটো উৰাব নোৱাৰিলোঁ। বাকীখিনি চৈলেণ্ড আছে ক'ব। মাঘ মাহত আমি নেক্সট নিউ ইয়েৰত মানে চেষ্টা কৰিম আৰু। নিউয়াৰ হ'ল ভোগালী বিহু। ভোগালী বিহুত সেইটো বেলেগ হ'ব হ'ব, আমি এতিয়া ভোগালীতে উৰাম, মাঘৰ দমিত আমি ফানুচ উৰাম। আপোনালোকে দেখা পাব ফানুচ উৰুৱা, মাঘৰ দমিত কেনেকৈ ফানুচ উৰাই, কেনেকৈ ষ্টাৰ্ট কৰে দেখা পাব। টিল দেন বাই বাই, জয় অসম। ভিডিঅ'টো যদি ভাল লাগিছে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। শ্বেয়াৰ কৰিব। ঠিক আছে, বাই, গুড নাইট, হেপী নিউ ইয়েৰ। হেপী নিউ ইয়েৰ।